নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰো ভাল। মই হিমানীয়ে মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আগৰ কেইটি ভিডিঅ'ৰ দৰে এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। তাৰপিছত আমি গৈছিলোঁ আৰু মোৰ এইটো হৈছে তেজপুৰ বাইদেউহঁতৰ ঘৰৰ পৰা দ্বিতীয়টো ভিডিঅ'। সিহঁতৰ কাষতে মানে লামা মন্দিৰ এটা আছে, লামা মানুহৰ মন্দিৰ। তাত আমি ফুৰিব যাম বুলি ভাবিছোঁ আৰু মই যোৱা মানে আপোনালোকক নেদেখুৱাকৈ কেনেকৈ থাকিম ন, সেয়া আপোনালোককো অকণমান দেখুৱাই দিম বুলি এই ভিডিঅ'টো বনালোঁ। আপোনালোকে শেষলৈকে চাই থাকিব। ভাল লাগিলে কেনেকুৱা লাগে জনাব আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰি লওঁ। আৰু এইখন হৈছে গেটখন, এয়া সন্মুখৰ গেট। মই এনেকৈ অকণমান দেখুৱাই দিছোঁ, মানে বাহিৰৰ পৰা কেমেৰাটো উল্টা পুল্টা কৰা হ'ল, মানে সেই চিধা চিধি নহ'লে। এবাৰ মানে ময়ো কৰিছোঁ, তাৰমানে গাড়ীৰ ভিতৰৰ পৰা কৰা গ'ল যে সেইকাৰণে ইমান ঠিক নহ'লে। আৰু তাতে মানে বাহিৰৰ পৰা কলিং বেল বজাই দিব লাগে, দিলে ভিতৰৰ পৰা এনেকৈ খুলি দিয়ে আৰু ভিতৰত আমি সোমাই। মানে ইয়াত কি হ'ল, ভিডিঅ'টো দুদিন অহা হ'ল। এদিন প্ৰথম দিনাখন আহিলোঁ, মানে অহাত দেৰি হৈ গ'ল আৰু তাত এটা কি হয় 5টা বজাৰ পিছৰ পৰা তাত থাকিবলৈ নিদিয়ে। আৰু আমাৰ আহোঁতে সেইদিনাখন দেৰি হৈ গ'ল, 5টাত বাজিলে মানে। সেয়েহে আমি তাত বেছি দেৰিলৈকে থাকিব নোৱাৰিলোঁ। আৰু 5টা বজাৰ পিছত মানে সিহঁতে কি কৰে, কুকুৰে এৰি দিয়ে। কুকুৰৰ মানে এনেকুৱা খাতাৰনাক কুকুৰে এৰি দিয়ে নহয়, আৰু ধৰিব লাগিলে মানে অৱস্থা বেয়া কৰি পেলাব। সেয়ে আমি সেইদিনাখন গুচি যাব লগা হ'ল, আকৌ একো দেখা নাপালোঁ। আৰু পিছদিনাখন আহিলোঁ আমাৰ ধুন আৰু মোৰ মাজু ভাগিনজনী আৰু মই তিনিটাও আহিলোঁ। আহি ৰাতিপুৱা মানে আহি মেলি কৰোঁতে 11:30 12টা মানে হ'ল। আৰু এনেকৈ সেয়া ভিতৰৰ ভাগটো দেখুৱাই দিলোঁ অকণমান। এইপিনে ভিতৰত মানে ইমান ধুনীয়া লাগে যে আমাৰ অসমৰ জেগা নহয় নেকি এনেকুৱা লাগে। আৰু বহুত বাহিৰৰ ফিলিংটো। আৰু এইবোৰ দেখিছে নহয়, লামা মানুহ এনেকুৱা। আৰু লামা মানুহৰ মানে কি, সিহঁতৰ মতা না মাইকী ভালকৈ ধৰিবই নোৱাৰে। চবৰে ড্ৰেছো একে, মানে চুলি তুলি কাটিঙো একে, মানে চব চুটি যায়, ভালকৈ ধৰিবই নোৱাৰে। আৰু দেখিলে অলপ ভয়ো লাগে, কিবা ক'ব নেকি এনেকুৱা লাগি থাকে। আৰু সিহঁতে মানে অসমীয়াটো বুজি নাপায়, হিন্দীত কথা ক'ব লাগে। আৰু হিন্দীও কিছুমানে ভালকৈ বুজি নাপায়, আৰু সিহঁতৰ ভাষাটোহে মানে ইয়াতে অলপ ভালদৰে সেইটো। আৰু ইংলিছটো বুজি পায়, আৰু আমিতো ইংলিছটো ইমান নাজানোৱেই। তথাপিতো হিন্দীটো অকণমান কথা পাতিছিলোঁ, সুধিছিলোঁ তাত ফটো চটো উঠিব দিয়ে নে নিদিয়ে মানে সিহঁতৰ লগত। কাৰণ আগতে দিছিলে বোলে, এতিয়া মানে এলাউ নকৰে আৰু সিহঁতে ফটো নুঠে। কাৰণ সৰু ল'ৰা ছোৱালী তাত ষ্টুডেণ্ট হয়, পঢ়ি থাকে। আৰু এইবোৰ সিহঁতৰ থকা ৰুম, ওপৰত হোষ্টেল, যেনেকৈ আমাৰ হোষ্টেল থাকে সিহঁতৰো সেনেকুৱা। ভিতৰতে সিহঁতৰ খোৱা লোৱা পঢ়া চব, মানে বাহিৰত ওলাব নিদিয়ে এনেকুৱা। তাৰপিছত ভিতৰতে সিহঁতৰ দোকানো আছে, তাৰপিছত কেফেটেৰিয়া, তাত কফি চফি মানে চব বস্তু পোৱা হয়, মানে গোটেইখিনি সুবিধা আছে আৰু ভিতৰতে। সিহঁতক তাতে শিক্ষা দিয়া হয়, আমাৰ যেনেকৈ হোষ্টেলত থাকি আমি পঢ়া শুনা কৰোঁ, সিহঁতৰ এনেকুৱা। তাত আৰু লামা মানুহৰ সিহঁতৰ বেলেগ শিক্ষাও কিবা কিবি দিয়া হয় আৰু তাত এনেকৈ। দেখিছে নহয়, এইখন হৈছে হোষ্টেলৰ কফেটেৰিয়া এখন। ভিতৰত কফি চফি চব পায়, মানে হোটেলৰ দৰে আৰু ভিতৰখন। কাৰণ আমি যোৱাত দেৰি হ'ল, কাৰণ সিহঁতৰ সেইখিনি সময়ত মানে খোলা নাছিলে। তাৰপিছত মন্দিৰৰ ভিতৰৰ ভাগটো চাব নাপালোঁ, কাৰণ আমি আগদিনাখন সুধি গৈছিলোঁ। সিহঁতে কৈছে কি ৰাতিপুৱা 5:30 6টাতে অ'পেন হয় বুলি কৈছিলে। কিন্তু অ'পেনটো কৰিলে, তাৰপিছত সিহঁতে 10টা 11টা বজাত আকৌ বন্ধ কৰি দিয়ে। বন্ধ কৰি দিয়াৰ পিছত আকৌ 1:30 বজাত অ'পেন কৰে বুলি কৈছিলে। আমি ৰখিলোঁ, কিন্তু বহুত সময় ৰখিলোঁ, কিন্তু অ'পেন নকৰিলে। সেই ভিতৰখন চাব বহুত হেঁপাহ আছিলে, কিন্তু চাব নহ'লে। আমাৰে কপাল বেয়া চাগে, দুদিন গৈও চাব নাপালোঁ। তাৰপিছত এনেকৈ বাহিৰখনতে অলপমান ঘূৰা ফুৰা কৰি অকণমান যিখিনি পাৰিছোঁ ভিডিঅ' বনাইছোঁ। কাৰণ স্কুল চলি থকা টাইমত ভিতৰত সোমাব নিদিলে, মানে সিহঁতৰ ক্লাছৰুমৰ সেইপিনে দেখুৱাব নোৱাৰিলোঁ। আৰু সিহঁতৰ হোষ্টেলটোত মানে যেনেকৈ সিহঁতে থাকে, মানে তাত অকণমান দেখুৱাম বুলি ভাবিছিলোঁ, তাতো যাব নহ'লগৈ, এলাউ নকৰিলে। সেয়েহে ভিতৰতে মানে এইখিনি যিমানখিনি এৰিয়া আছে এইখিনি অকণমান দেখুৱাই দিছোঁ আৰু এইটো হৈছে মন্দিৰৰ সন্মুখৰখিনি। এইখিনিত আৰু খুবেই ধুনীয়া, আৰু তাত মানে ইমান আৰু কলেজৰ ল'ৰা ছোৱালী আহে নহয়, তাত বহুত চব ফটো উঠিব, জেগা চাব, মানে কলেজৰ পৰা এনেকৈ আহে। আৰু এইপিনে দেখিছেনে, এই ঘৰটো দেখিছে যে তাত ইমান ডাঙৰ ডাঙৰ যে কুকুৰ বান্ধি থৈ যায়, মানে সেইটো চাইডে যাবই ভয় লাগে। আৰু সেইটো চাইডে যোৱা এলাউ নাই অৱশ্যে, সিহঁতে কয় তাত সেইপিনে যাব নালাগে বুলি। তাৰপিছতে এনেকৈ
ইয়াৰ মন্দিৰটো সন্মুখৰ ভাগ দেখিছে নহয় কিমান ধুনীয়া, বহুত মৰম লাগে। তাৰপিছতে এনেকৈ আকৌ এয়া কলেজৰ ছোৱালী, সিহঁতৰ পূৰা ৰীল বনোৱা, ফটো উঠাত মানে ব্যস্ত, চবে নিজৰ নিজৰ কামত ব্যস্ত। আৰু সিহঁতে মোক কৈছে কি বাইদেউ মোকো আমাক গোটেইকেইজনীকে একেলগে ফটো এটা মাৰি দিবচোন বুলি ক'লে। তাৰপিছত মই ক'লোঁ হ'ব, চিন্তা কৰিব নালাগে, ময়ে উঠাই দিম বুলি ক'লোঁ সিহঁতক। আৰু এনেকৈ এইকেইজনী উঠি আছে। তাৰপিছতে সিহঁতে মানে গোটেইকেইজনী উঠিব হেঁপাহ হয় একেলগে। তাৰপিছতে মই সিহঁতক পিছত মাৰি দিলোঁ, ধুনীয়াকৈ ফটো উঠাই দিলোঁ। এইটো মন্দিৰটো দেখিছোঁ চাৰিওফালে, এয়া ৰাউণ্ড কেইটা, তাত সিহঁতৰ ভাষাতে মানে তাত কিবা কিবি লিখা আছে। আৰু এইটো মানে এনেকৈ মানে এপাক সিহঁতে ঘূৰে, তাত ধৰি মানে ঘূৰাই দিয়ে। আৰু ঘূৰাই মানে তাৰমানে চব মনোকামনা পূৰণ হয় বুলি কয়। কিমানটো সঁচাইটো নাজানো, কাৰণ হয় চাগে, আমাৰ যেনেকৈ আমাৰ মন্দিৰত আমি চব যি ভাবোঁ মানে পূৰণ হয়। আৰু সিহঁতৰ এনেকুৱা, আৰু আমি মানে বহুত ভাৰী হয়, আমি ঘপককৈ মানে ঘূৰাব নোৱাৰোঁ, এনেকুৱা হয়। আৰু সিহঁতে কি টেকনিক আছে ক'ব নোৱাৰোঁ, এপাকে ঘূৰাই দিয়ে, গোটেই মন্দিৰত চাৰিওফালে ৰাউণ্ডটো ঘূৰি থাকে, নিজে নিজে মানে সেইকেইটা ঘূৰি থাকে, দেখিবলৈও বহুত ভাল লাগে। আৰু ইয়াত দেখিছে নহয় আমাৰ ধুন, মাইনা, সেনেকৈ সিহঁতে আৰু ভিডিঅ' বনাই আছে। আৰু ছোৱালী মানুহটো জানেই আজিকালি ৰীল বনোৱাত ব্যস্ত, দুয়োটাও ৰীল বনাই আছে। আৰু মই চাৰিওফালে সেনেকৈ ভিডিঅ' বনাই আছোঁ। এয়া এজনী ভাগিনজনী আৰু আমাৰ ধুন। আৰু এইপিনে চাইডৰ গছৰ তলিত যে শিৱ মন্দিৰ আছে, বহুত ডাঙৰ সাপ এডাল বনাই থৈ দিছে মানে, সেয়া শিৱলিংগ এটাও আছে। আৰু এইপিনে এইটো আউট এৰিয়া হয়, সিহঁতে মানে ল'ৰা ছোৱালী যেতিয়া লাঞ্চ টাইম হয়, চবে হোষ্টেলৰ পৰা লাঞ্চ মানে ভাত চাত যি খায় সিহঁতে আনি কিনে মানে এইখিনি বাহিৰতে ধুনীয়াকৈ মানে 4টা 5টা এনেকৈ গোল গোল কৰি বহি সিহঁতে খায়। তাৰমানে মই সেইখিনি উঠাইছিলোঁ, কিন্তু ভিডিঅ'ত দিব ভাল নালাগিলে, সেইকাৰণে নিদিলোঁ মই। তাৰপিছতে হয়তো কিবা ক'ব পাৰে বুলি মই দিয়া নহ'লে। আৰু এইপিনে দেখিছে নহয় ইমান শুকান জলকীয়া শুকাই থৈ দিছে ইয়াত, চব জলকীয়া, শুকান জলকীয়া, তাৰপিছত কচু এনেকৈ শুকাই থৈ দিছে। তাৰপিছত সেইকেইজনীতো একদম ৰীল বনোৱা ব্যস্ত, আৰু এইপিনে সিহঁতে কাপোৰ চাপোৰ মেলি কৰি থৈ দিছে। সেইটো মানে আউটছাইডত আৰু মানে ভিতৰতে, কিন্তু এইখিনিত মানে সিহঁতে খেলা ধূলা কৰে বা মানে সিহঁতৰ আৰু চৰাই চিৰিকটি, পাৰা চাৰাক মানে ঢেৰ পাৰ চৰাই, মই মনে মনে যাই ভিডিঅ' বনাবলৈ ভাবিছোঁ, কিন্তু যোৱা শব্দ শুনিয়ে মানে গোটেই পাৰ চৰাই উৰি গ'লগৈ। আৰু এজনী ভাগিনজনী হাই দি আছে, আৰু মই যি তাইৰ ফালে কেমেৰাটো কৰিলে মানে তাই পলায়। তাৰপিছত এনেকৈ ঘূৰি পাকি চালোঁ, বহুতেই ভাল লাগিলে। তাৰপিছত ভিতৰত সোমাব পালে মানে আকৌ ভাল লাগিলে, বহুত হেঁপাহ আছিলে ভিতৰতো কেনেকুৱা চাম বুলি, কিন্তু চাব নাপালোঁ, আমাৰ কপালতে নাই চাগে। দুবাৰ অহাৰ পিছতো এনেকুৱা হ'ল, চাব নাপালোঁ। আৰু তাত জানুৱাৰীত যে বহুত ডাঙৰ মেলা এখন হয়, আমাৰ মানে জুলাই মেলাৰ পিছতে তাত মেলা হয়। এটা ভাগ্য মই আগৰ ভিডিঅ' আছিলে, তাতে মই মানে ভিডিঅ'তে বনাই দিলোঁ, এনেকুৱা হয়। আৰু জানুৱাৰীত যদি কাৰোবাৰ যাব মন আছে, এনেকুৱা মানে আহিব পাৰে, বহুত ডাঙৰ ডাঙৰ বাঁহ, বহুত জেগা মানে সিহঁতৰ যেনিবা মেলা কেইটা বহুত ডাঙৰ নহয়, বহুত জেগা মানে সিহঁতে আহি দিয়ে। আৰু এনেকুৱা সিহঁতৰ ড্ৰেছ, সিহঁতে কি লয় মানে এনেকৈ নাচে সিহঁতে। আৰু ভিতৰততো যাব নাপালোঁ, কিন্তু আগৰ ভিডিঅ' আছিলে সেইখন দেখুৱাই দিলোঁ, ভিতৰৰ মানে সেইটো ফটো। কিন্তু বুদ্ধদেৱ নে কি নাজানো, সিহঁতৰ ভগৱানটো ইমান ধৰিব নোৱাৰিলোঁ। আৰু এইপিনে পিছত মাইনা মই ঘূৰি পাকি সেনেকৈ আৰু ইমান ৰ'দ দিছিলে, মানে বহুত ভাগৰ লাগি গৈছিলে। বহুত আশা আছিলে চাব পাম বুলি, বহুত সময় ৰখিলোঁ, কিন্তু চাব নাপালোঁ, একো হেৰি নহ'লগৈ। তাৰপিছত এনেকৈ ধুন মই, তাৰপিছত মাজৰ ভাগিনজনীয়ে ক'লে কি ৰীল বনাম বুলি ক'লে, আকৌ দুয়োটাকে এনেকৈ যাব দিলে। তাৰপিছত ধুনে আৰু মই অকণমান এনেকৈ খোজকাঢ়িলোঁ, খোজকাঢ়ি কিনে আকৌ ৰীল বনালোঁ। এইটো ৰীলৰ কাৰণে বনোৱা হৈছিলে, মই ইয়াতে লগাই দিলোঁ ভিডিঅ'টো অকণমান। তাৰপিছত কেনেকুৱা লাগিলে আপোনালোকে জনাব। তাৰপিছতে ইয়াৰ পৰাই আমি ভিডিঅ'টো শেষ কৰিলোঁ, কেনেকুৱা পালে জনাব। তেনেহ'লে আজিলৈকে আহিছোঁ, বাই বাই।